ৰাতি নলবাৰী ৰাখ চাবৰ কাৰণে ষ্টেচন ইমান মানুহ খেলা হেঁচা কৰিবৰ কাৰণে লাইন ধৰিব লগা হৈছে ট্ৰেইন উঠিব। আকৌ ৰাতি 12টা বজাত তিনিটা কপি ৰাখ চাব যায়। আকৌ হৈছে আইফিল টাৱাৰ। হেল্ল' গাইছ, আপোনাৰ চাইছে মোক হঠাৎ প্লেন হৈ গ'ল কি নলবাৰী ৰাখ চাব। তাৰপিছত নেকি যি কাপোৰ পিন্ধিছে সেই কাপোৰ লৈ দুটামান টকা লৈ কেনে আমি ওলালো দিয়ক। কিন্তু আমাৰ টিকেট কটা আছে বেলেগত, আমি উঠিম এতিয়া বেলেগত ট্ৰেইন। মানে উপায় নাই, কাৰণ টাইমো নাই আৰু আমাৰ যাবও লাগে বহুত দূৰ। মই ভাবিছো কি ইমান ভাগৰ দুগৰ আহিছিলো, মুখখন ফ্ৰেছ হ'ল, অলপ ফ্ৰেছ হোৱাৰ কাৰণে বাথৰুমত সোমালো। বাথৰুমৰ বস্তি দেখি মই নিজে ফ্ৰেছ হ'লো। সুবিধা আছে, আপুনি এডজাষ্ট কৰিব লাগিব। এতিয়া আপুনি সেই এডজাষ্টটো কৰিব পাৰিব নহয়, নহ'লে মুদ্ৰাত থিয় হৈ যাব লাগিব। আহি পালো দিয়ক। বাহ, আমি কিন্তু হঠাৎ প্লেন হৈ গ'ল, হঠাৎ আমি ৰাখ চাব। এনেও আমাৰ মামাহঁতৰ পিনে হৰিমন্দিৰত সোমাই কেনে বিভিন্ন ধৰণৰ মূৰ্তি দেখিলো। মেইন বস্তুটো হ'ল এই বস্তুটো গীটাৰ, ধুনীয়া গীটাৰ বজাইছে। চলিছে প্ৰগ্ৰেমটো কি চাব, প্ৰগ্ৰেম দেখা পালে মন পৰি যায়। বাণিজ্য মেলা চাব কাৰণে আমাৰ কিন্তু খোজ কাঢ়িব লগা হোৱা নাই, নিজে ঠেলা লৈ যাইছে মানুহ বিলাক। ভালে হ'ল। ইয়াত অহা কাৰণ হ'ল এই মালটো চাবৰ কাৰণে আইফিল টাৱাৰ। গোটেই মেলা ঘূৰি 20 টকা লাষ্টত খোজ কাঢ়ি খালো। কিন্তু ৰ'ব আচল মজা ইয়াতে আছে গাইছ। কুঁৱলী চানা বেক চাইডে এই চা, একদম ধানৰ মাজে মাজে পুৰা কুঁৱলী একদম আগি ধৰিছে। কিবা এটা খাই কিনে তিনটাই কপি যাই আছো আমি ৰাখ চাব ৰাতি 12টা বজাত। সঁচা কিন্তু আমি চাহৰ পৰা গ'লে এই চকলেটটো মেইন। কিন্তু কোনে উঠি সৌতে 2বাৰ উঠি গৈছো, তাৰপিছত উঠোৱা নাই। গোটেই ৰাতি ৰাখ চাক চাই মেলি কেনে আমি ষ্টেচনত পহৰা দি গোটেই ৰাতিটো পহৰা দি ৰাতিপুৱা গম পালো কি পহৰাটো আমি ষ্টেচনত নহয় পথাৰত। আকৌ ঘৰ যাও নহয়। বাই বাই।